শিক্ষানগৰী পাঠশালাত আছুৰ নাম লৈ ছাত্ৰ নেতাৰ গুণ্ডাগিৰি। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আছু গোটৰ প্ৰাক্তন সভাপতি তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ অঞ্জনজ্যোতি নাথে পাঠশালাত চলাইছে সন্ত্ৰাস। আছুৰ দৰে জাতীয় সংগঠনৰ সৈতে জড়িত হৈও অঞ্জনজ্যোতি লিপ্ত হৈছে বিভিন্ন অসামাজিক কৰ্মত। ঘৰ ভাড়া লৈ তেখেতে পাঠশালাত মাটি দখল কাৰ্যসূচীত লিপ্ত হৈছে। সেনেকুৱা ঘটনা দুৰ্ভাগ্যজনক। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা প্ৰশাসনক আহ্বান জনাইছোঁ, এক উচ্চ পৰ্যায়ৰ তদন্ত হওক আৰু যি তদন্ত সেই তদন্তত ওলাই পৰিব। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, তেওঁ যিহেতু এগৰাকী ছাত্ৰ নেতা আৰু সেই ছাত্ৰ নেতাই যদি এনেকুৱা বৃত্তিত লিপ্ত হয়, সেইটো সমাজৰ কাৰণে দুৰ্ভাগ্যজনক আৰু জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই যি বিষয়টো সন্দৰ্ভত তদন্ত হওক আৰু তদন্ত হৈ তেখেতক যি উপযুক্ত শাস্তি দিব লগা আছে সেই শাস্তি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এক তদন্ত কৰি তেখেতক যি শাস্তি দিব লগা আছে শাস্তি দিয়াৰ কাৰণে কিন্তু আমি কুণ্ঠাবোধ নকৰোঁ। পাঠশালাত ঘৰৰ ভাড়া লৈ বিনা সংকোচে চলাই গৈছে অনৈতিক কাৰ্য। ইপিনে কেইবামাহো ঘৰৰ ভাড়া আদায় নিদিয়াৰ বাবে ঘৰৰ স্বত্বাধিকাৰীয়ে ঘৰ ভাড়া আদায় কৰিব যোৱাত ওলোটাই ঘৰৰ মালিককে নিজকে আছুৰ নেতা বুলি চিনাকি দি বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। উপায়ন্তৰ হৈ আছু নেতা অঞ্জনজ্যোতি নাথৰ বিৰুদ্ধে পাঠশালা আৰক্ষী চকীত গোচৰ তৰে ঘৰৰ মালিক চন্দ্ৰকান্ত কলিতাই। ঘটনাটো এই অঞ্জনজ্যোতি নাথে ছাত্ৰ সন্থাৰ ল'ৰা বুলি আৰু বজালী কলেজৰ ল'ৰা বুলি মোৰ তাতে PG খুলি বন্দবস্তিৰ সময়তে কোৱা হৈছে যে ল'ৰাহে থাকিব, বাকী হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। 7টা ৰুম ল'লে, 7টা ৰুম লৈ তাৰপিছত সি মাংসৰো বিক্ৰী কৰে, মোৰ ঘৰত কাটে আৰু মুৰ্গী ৰাখি লেতেৰা কৰিছে। আৰু যিটো আমাৰ এগ্ৰিমেণ্ট আছিল, সেই এগ্ৰিমেণ্টটো কেতিয়াবা উকলি গ'ল। মই কৈছিলোঁ যে এগ্ৰিমেণ্ট উকলি গ'ল যেতিয়া তুমি ইয়াৰ পৰা যোৱা, বস্তু বাহানি লৈ ইয়াৰ পৰা যোৱা তুমি। পিছত সি নাযায়, ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে, আহিলে তাক লগ নাপাওঁ। তাৰে উপৰি সি উল্টা মোক তাৰমানে মোৰ ল'ৰা নাই, যোৱাই আছে, সিহঁতে দূৰত থাকে। সি যেতিয়া ধমকি দিয়ে, মোক ঘৰতো যাই ধমকি দিছে যে এনেকুৱা। তাৰে উপৰি মোৰ মাটি ঘৰ সি দখল কৰিব চেষ্টা কৰি আছে। গতিকে নাম লৈ ধমকি দিয়ে, তাৰমানে ঘৰটো খালী কৰিব দিয়াৰ কাৰণে সি ধমকি দিয়ে, খালী নকৰে। তাৰে উপৰি মই তাক বহুদিন ৰিকুৱেষ্ট কৰিছোঁ ল'ৰাৰ নিচিনা, কিন্তু সি নামানি সিদিনা মই খালী কৰিব ন'টিছ দিছিলোঁ ঘৰত। ন'টিছ দিওঁতে সি তাৰমানে ন'টিছটো মানা নাই। মই 1 তাৰিখে খালী কৰিব দিছিলোঁ আৰু ভাড়াও দিয়া নাই, ইলেক্ট্ৰিকৰ পইচা দিয়া নাই। মোৰ এতিয়া ঘৰৰ লাইন কাটি দিছে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাত পাঠশালাত সৃষ্টি হৈছে এতিয়া তীব্ৰ চাঞ্চল্যৰ। অৱশেষত আছুৰ গৰিমাত কালিমা সনা অঞ্জনজ্যোতি নাথক পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই আছুৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰে। উপসভাপতি অঞ্জনজ্যোতি নাথ আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি অঞ্জনজ্যোতি নাথে বিভিন্ন ধৰণৰ আমাৰ আছুৰ মজিয়াত থাকি অবৈধ কাম কৰি আছে, তাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে তেওঁক আমি আমাৰ কাৰ্যনিৰ্বাহকে সিদ্ধান্ত লোৱা মতে তেওঁক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বহিষ্কাৰ কৰা হৈছে। আৰু তেখেতৰ লগত আমাৰ কোনো ধৰণৰ ছাত্ৰ সন্থাৰ কাম কাজৰ লগত জড়িত নহ'বলৈ আমাৰ ৰাইজক অনুৰোধ জনাইছোঁ। ৰাইজে তেখেতৰ লগত যাতে ছাত্ৰ সন্থা সংক্ৰান্তীয়ত কোনো ধৰণৰ যোগাযোগ নকৰে। আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধীমান শৰ্মা আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গাংগুলীয়ে অনৈতিক কাৰ্যত জড়িত থকাৰ বাবে আৰু নেতা অঞ্জনজ্যোতি নাথক সন্থাৰ পৰা বহিষ্কাৰ কৰা বুলি সংবাদ মাধ্যমক এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। আঞ্চলিক ছাত্ৰ সন্থাৰ এজন সদস্য অঞ্জনজ্যোতি নাথক আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য পদৰ পৰা তেখেতক বহিষ্কাৰ কৰা হ'ল। কাৰণ তেখেতৰ বিভিন্ন অসাংবিধানিক কাৰ্যকলাপত তেখেত লিপ্ত হৈছে, তাৰ তথ্য আমাৰ হাতলৈ আহিছে। তাৰ পৰিপ্ৰেক্ষিতত আজি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক এই পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ যে সদস্য পদ আছিল তাৰ পৰা তেখেতক বহিষ্কৃত কৰা হ'ল। কি পদত আছিল? ভাইচ প্ৰেছিডেণ্ট আছিল। আজি আমি তেখেতক যিবিলাক তেখেতে ছাত্ৰ সন্থাৰ মজিয়াত থাকি যি অসাংবিধানিক কাৰ্যকলাপত তেখেত লিপ্ত হৈ আছে, তাৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে। তাৰ পৰিপ্ৰেক্ষিতত তেখেতক আমি বহিষ্কাৰ কৰিছোঁ। এইগৰাকী পাবত গজা ভণ্ড নেতাৰ বিৰুদ্ধে এতিয়া পাঠশালা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে সময়ত লক্ষণীয় হ'ব। নহৈছে মই বেমাৰী হয়, 80 বছৰীয়া বৃদ্ধ হয়। গতিকে মোৰ এতিয়া জীৱনৰ প্ৰতি শংকা হৈছে, সি ধমকি দি থাকে। গতিকে এতিয়া মই কি কৰিম কি নকৰিম নিচিনা মোৰ ভয় ভাৱ হৈছে। এতিয়া মোৰ হাই ব্লাড প্ৰেছাৰ আছে,
মই বহু ঠাই ট্ৰিটমেণ্ট এতিয়াও মই ট্ৰিটমেণ্ট কৰি আছোঁ গতিকে সি ধমকি দিয়ে মোৰ কথাও নুশুনে গতিকে মই এতিয়া পইচাখিনিও দিয়া নাই ভাড়া দিয়া নাই সিহঁতে ওলাই যায় তাৰমানে ভাড়াখিনি দিয়ক আৰু সিহঁতে ওলাই যাওক তাৰ পৰা বজালিৰ পৰা কৈলাশ চৌধুৰীৰ ৰিপৰ্ট নিউজ নেষ্ট।